নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মা আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্মছ ইণ্টাৰনেশ্যনেললৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' আৰু খুব ভাল খবৰ প্ৰথমে আপোনালোকক দিব ওলাইছোঁ যে মোৰ ফাৰ্মত এজনী বাৰবাৰীয়ে দুটা পোৱালি দিছে আৰু ইণ্টাৰেষ্টিংলি দুইটা ব্লেক বাৰবাৰী। মানে সাধাৰণতে আমি বাৰবাৰীবোৰ দেখা পাওঁ বগা আৰু পহু ৰঙৰ থাকে, কিন্তু কিছু বাৰবাৰী ব্লেক স্পটেডো থাকে। তো তেনেকুৱা ধৰণৰ এটা বাৰবাৰী পোৱালি দুটা মোৰ তাতে জন্ম হ'ল। আপোনালোকে আগৰ ভিডিঅ'ত চাগে মাকজনীক দেখিছিলে, পহুলা ৰঙৰ আছিলে আৰু তাই যোৱাকালি পৰা অকণমান গা অসুস্থ কৰি আছিল আৰু আজি দুটা পোৱালি দিলে, এটা মতা এটা মাইকী। খুব সুন্দৰ পোৱালিকেইটা। অকণমান জন্ম হোৱা বেছি সময় হোৱা নাই, তো সেয়ে এইটো গাটো এতিয়াও শুকোৱা নাই ভালকৈ আৰু কাণবোৰ সম্পূৰ্ণ চিধা হৈ উঠা নাই। কিন্তু হ'লেও মই এটা বস্তু দেখিলোঁ, প্ৰথম এবাৰ মোৰ ঘৰত বাৰবাৰী পোৱালি হ'ল আৰু দেখা পালোঁ যে আন ছাগলীতকৈ ইহঁতৰ পোৱালিবোৰ খুব সোনকালে এক্টিভ হয় আৰু মানে কম যত্নতে তাতে জন্মৰ পিছতে এক্টিভ হৈ আহে। দেখা পাইছে সিহঁতে কেনেকৈ চলা ফিৰা কৰিছে, চব সুন্দৰকৈ সিহঁতে এক্টিভলি খেলা ধূলা কৰা আৰম্ভই কৰিছে অলপ সময়ৰ ভিতৰতে। তো সেয়ে ভাবিলোঁ আপোনালোকক দেখাওঁ পোৱালিকেইটা কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু এটা খবৰ আছে বন্ধুসকল, যে যোৱা কেইদিনত বৰষুণত মই এই ছাগলীখিনিক খোৱা বোৱাত যথেষ্ট অসুবিধা পাইছিলোঁ। তো সেয়ে মই পুনৰবাৰ গুৱাৰ ভুছা আনিব ওলাইছোঁ। অহা 10 তাৰিখে পাঞ্জাৱৰ পৰা গাড়ী আহিব মোৰ আৰু ইয়াতে মই গুৱাৰ ভুছা অৰ্ডাৰ কৰিছোঁ। যদি কোনো আমাৰ ছাগলী পালক বন্ধুক গুৱাৰ ভুছাৰ প্ৰয়োজন হয়, আপোনালোকে ইমিডিয়েট মোক কণ্টেক্ট কৰিব, কাৰণ আপোনালোকৰ কণ্টেক্টৰ বেচিছতে মই তাতে অৰ্ডাৰ কৰিব লাগিব, কাৰণ গাড়ী 10 তাৰিখৰ ভিতৰত আহিব। তো কাৰোবাক লাগিলে যোগাযোগ কৰিব। ধন্যবাদ।